আজি আহিলোঁ পইতা ভাতৰ জুতি ল'বলৈ চান্দমাৰীত থকা এই হোটেলখনলৈ। বিভিন্ন ধৰণৰ থলুৱা খাদ্যৰ জুতি ল'ব পৰা হোটেলখনৰ নাম হ'ল চান্দমাৰী আখল। বহুত দিনৰ পৰা হোটেলখনৰ কথা শুনি আছিলোঁ কিন্তু অহা হোৱা নাছিল। তাকে ভাবিলোঁ আজি এবাৰ খাই চাওঁ। হোটেলখনৰ সন্মুখত গাড়ী ৰখাবৰ কাৰণে খুব ধুনীয়া সুবিধা আছে আৰু ময়ো গাড়ীখন ৰখাই আগবাঢ়ি গ'লো। এইখন হ'ল চান্দমাৰী ব্ৰিজ আৰু ব্ৰিজখনৰ ঠিক তলতেই হোটেলখন আছে আৰু আপোনালোকে যদি কেতিয়াবা সুবিধা পায় এবাৰ সোমাই খাই চাব। এই ব্ৰিজখনৰ তলতে তেওঁলোকে খুব ধুনীয়াকৈ হোটেলখন ৰাখিছে আৰু এতিয়া যাওঁচোন ব'লক হোটেলখনৰ ভিতৰলৈ। আৰু এইখন হ'ল তেওঁলোকৰ মেনু। ইয়াতে যিহেতু অসমীয়া খাদ্য আৰু ফাষ্টফুড দুয়োটাই পোৱা যায় আৰু ভেজ থালি আৰম্ভ হৈছে 60 টকাৰ পৰা আৰু এটা খুব ৰিজনেবল প্ৰাইজত তেওঁলোকে অসমীয়া খাদ্যসমূহ দিবলৈ চেষ্টা কৰিছে। আৰু এয়া আছে হোটেলখনৰ ভিতৰভাগৰ দৃশ্য। অসমীয়া জাতিৰ ইতিহাসৰ লগত জড়িত কীৰ্তিচিহ্নসমূহৰ ফটো খুব ধুনীয়াকৈ তেওঁলোকে হোটেলখনৰ বেৰত লগাই ৰাখিছে। আৰু এয়া আহি গ'ল মই অৰ্ডাৰ দি থোৱা পইতা ভাতৰ থালি। দেখিলেই খাওঁ খাওঁ লগা থালিখনৰ লগত চাওকচোন তেওঁলোকে কি আইটেম দিছে। যিহেতু গাহৰি খাই ভাল পাওঁ সেইকাৰণে লগত অৰ্ডাৰ দিলোঁ বাঁহগাজৰ লগত বনোৱা গাহৰিৰ মাংস। আমাৰ গাঁও অঞ্চলবিলাকত অতি সহজতে পোৱা পইতা ভাত, মাছৰ চাটনি, ভোট জলকীয়া বা তেনেকুৱা ধৰণৰ থলুৱা খাদ্যৰ জুতি গুৱাহাটীত ল'বলৈ পাই খুব সুখী হ'লোঁ। দেখিলেই খাওঁ খাওঁ লগা পইতা ভাতৰ থালিখন খাই থাকোঁতে এবাৰ অনুভৱ নকৰিলোঁ যে কোনোবা এখন হোটেলত ভাত খাই আছোঁ। আৰু যিহেতু বিভিন্ন ধৰণৰ অসমীয়া থলুৱা খাদ্যৰ জুতি আপোনালোকে ইয়াত ল'ব পাৰিব, গতিকেলৈ আপোনালোকো আহক ব্ৰিজৰ তলত থকা চান্দমাৰী আখল নামৰ হোটেলখনলৈ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।